हेलो बंधुসকল एमटी অফিচিয়েল ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম বন্ধুসকল। আজিৰ ভিডিঅ'টো হৈছে আপুনি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন কাৰেকশ্যন কৰিব আৰু আপোনাৰ মোবাইলত আপুনি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ড কাৰেকশ্যন কৰিব আৰু আপোনাৰ আধাৰ কাৰ্ডখন কাৰেকশ্যন কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ কিমান টকা খৰচ হ'ব ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেন্তে মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনত টিপি অল অপশ্যনত ক্লিক কৰিব। ইয়াত ভিডিঅ'টো মই আৰম্ভ কৰি আছোঁ, ভিডিঅ'টো চাই থাকক। ইয়াত আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ইয়াত চাওক মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। লোৱাৰ পিছত ইয়াত আপুনি থ্ৰী ডটত ক্লিক কৰিব, ক্লিক কৰি ডেস্কটপ সাইটটো ওপেন কৰি দিব। দিয়াৰ পিছত ইয়াত চাওক আপুনি সাৰ্চ বাৰত আপুনি লিখিব লাগিব SSUP। লিখাৰ পাছত ইয়াত চাওক SSUP লিখাৰ পাছত আপুনি সাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক আপোনাৰ সন্মুখত প্ৰথম যিটো ৱেবছাইট আহিছে আপডেট আধাৰ কাৰ্ড SSUP UIDA, আপুনি এইটোত লিংকত ক্লিক কৰিব। ইয়াত আপোনাৰ সন্মুখত আৰু এখন পেজ খুলি আহিব। ইয়াত চাওক আৰু এখন পেজ খুলি আহিছে। ইয়াত প্ৰথম পেজত প্ৰথমটো ৱেবছাইট দেখুৱাই আছে নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এড্ৰেছ, লেংগুৱেজ, অনলাইন। আপুনি ইয়াত তলত দিয়া আছে প্ৰচিড টু আপডেট আধাৰ, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত আৰু এখন পেজ খুলি আহিব। ইয়াত চাওক প্ৰথম যিটো অপশ্যন দেখুৱাই আছে আধাৰ নম্বৰ, আপুনি ইয়াত আপোনাৰ আধাৰ নম্বৰ টাইপিং কৰিব লাগিব আৰু তলত দিয়া বক্সত আপুনি কেপচাৰটো বহুৱাব লাগিব। বহুৱাৰ পিছত আপুনি চেণ্টত ক্লিক কৰিব। আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, আধাৰ কাৰ্ডত যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় সেইটোত এটা OTP যাব। ইয়াত তলত দিয়া ইণ্টাৰ OTPত আপুনি OTPটো বহুৱাব লাগিব। ইয়াত চাওক মই স্কিপ কৰি আছোঁ আৰু মই মোৰ আধাৰ কাৰ্ডখনৰ নম্বৰ টাইপিং কৰি আছোঁ। ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু কাষত দিয়া কেপচাৰটো বহুৱাৰ পিছত আপুনি চেণ্ড OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP চেণ্ড হ'ব। ইয়াত চাওক মই OTPটো বহুৱাই আছোঁ। ইয়াত আপুনি OTPটো বহুৱাৰ পিছত ইয়াত আপুনি লগিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ সন্মুখত এটা ৱেবছাইট আকৌ খুলি আহিব। ইয়াত চাওক আপডেট, আপুনি আপডেটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক অপশ্যন আহিছে লেংগুৱেজ, নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, এড্ৰেছ, মোবাইল নম্বৰ, ইমেইল। আপুনি ইয়াৰ পৰা কোনটো আপুনি কাৰেকশ্যন কৰিব বিচাৰিছে। ইয়াত চাওক মই বাৰ্থ অফ ডেটৰ ওপৰত ক্লিক কৰিছোঁ। বাৰ্থ অফ ডেটৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক এটা বক্স দেখুৱাই আছে, আপুনি এই বক্সটোত টিকমাৰ্ক লগোৱাব। লগোৱাৰ পিছত প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত আৰু এখন পেজ খুলি আহিব। ইয়াত চাওক ওপৰত দিয়া আছে ইণ্টাৰ দ্য ডিটেইলছ, আপুনি ইয়াত আপোনাৰ বাৰ্থ ডেটটো সঠিকভাৱে বহুৱাই ল'ব। ইয়াত চাওক মই বাৰ্থ ডেটটো চিলেক্ট কৰি আছোঁ। বাৰ্থ ডেটটো চিলেক্ট কৰাৰ পাছত মই বাৰ্থ ডেটটো চিলেক্ট কৰি আছোঁ। ইয়াত আপুনি কেলেণ্ডাৰৰ ইয়াত আপুনি আপোনাৰ বাৰ্থ ডেটটো চিলেক্ট কৰাৰ পাছত ইয়াত চাওক তলত দিয়া আছে আপলোড ডকুমেণ্ট, আপুনি আপলোড ডকুমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি ডকুমেণ্টখন আপলোড কৰিব। ইয়াত চাওক আপুনি ডকুমেণ্টখন আপলোড কৰাৰ পাছত ইয়াত চাওক ইউজ, আপুনি প্ৰিভিউজত ক্লিক কৰিব। আপুনি প্ৰিভিউজত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত আৰু এখন এনেকুৱা পেজ খুলি আহিব। ইয়াত চাওক কাষত দিয়া আছে কেপচাৰ এটা, আপুনি তলত দিয়া এণ্টাৰ কেপচাৰত আপোনাৰ যিটো কেপচাৰ আহিব আপুনি কেপচাৰটো ইয়াত বহুৱাই ল'ব। আপোনাৰ কেপচাৰটো বেলেগো আহিব পাৰে। ইয়াত চাওক মই কেপচাৰটো বহুৱাই আছোঁ। কেপচাৰটো বহুৱাৰ পিছত আপুনি আকৌ চেণ্ড OTPত ক্লিক কৰিব। ইয়াত চাওক মই চেণ্ড OTPত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP চেণ্ড হ'ব, আপুনি OTPটো ইয়াত বহুৱাই ল'ব। আপুনি OTPটো বহুৱাৰ পিছত ইয়াত তলত দিয়া বক্সটোত আপুনি টিকমাৰ্ক লগোৱাব। লগোৱাৰ পিছত আপুনি মেকিং পে'মেণ্ট, আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ প্ৰচিড দেখুৱাব। ইয়াত আপুনি 50 টকা এটা আপোনাৰ নেট বেংকিং হওক আৰু আপুনি পেটিএম যোগে আপুনি ইয়াত দিব লাগিব। আপোনাৰ দিলে আপোনাৰ আধাৰ কাৰ্ড যিখন হয় আপোনাৰ আপডেট হৈ যাব। ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাব আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলত আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনত টিপি অল অপশ্যনত ক্লিক কৰিব।